ইংৰাজীত প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বুলি কয়। এইটো পুৰুষসকলে ভুগি থকা যৌন জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা হয়। প্ৰিমেচিয়ৰ ইজাকুলেশ্যনৰ অৰ্থটো কি? ব্ৰেইনত কনষ্টেণ্টলি এইটো থতে আহি থাকে যে মই কিমান দেৰি পাৰ্টনাৰৰ লগত শাৰীৰিক সম্পৰ্ক বা মোৰ সংগীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব পাৰিম। এই বস্তুটো যেতিয়া ব্ৰেইনত বাৰে বাৰে চলি থাকে তেতিয়া ব্ৰেইনত এটা টেনশ্যন ক্ৰিয়েট হয় আৰু এইটোৱে এংজাইটি এটা ক্ৰিয়েট কৰে, যাৰ ফলত কি হয় আমাৰ। এতিয়া কথাটো হ'ল যে আপুনি আপোনাৰ অসুবিধাটো কোনটো ধৰণৰ হৈ আছে কেনেকৈ বুজি পাব? নিজে কিমান মিনিট আপুনি লাষ্ট কৰিব পাৰে বা কিমান মিনিটত আপোনাৰ বীৰ্যপাত হৈ যায় সেইটো সোধাতকৈ আগতে আপুনি নিজক এইকেইটা প্ৰশ্ন সুধিব। প্ৰথম প্ৰশ্নটো হৈছে যে মই কি শাৰীৰিক সম্পৰ্ক কৰিবই নোৱাৰোঁ নে শাৰীৰিক সম্পৰ্ক কৰাৰ আৰম্ভণিতে মোৰ বীৰ্যপাত হৈ যায়? প্ৰথম প্ৰশ্ন। দ্বিতীয়তে এতিয়া আপুনি জানিব লাগিব যে কেতিয়া আপুনি সহায়ৰ কাৰণে আগবাঢ়িব লাগিব। শীঘ্ৰে পতন বা আমি যিটো প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বুলি কওঁ, ইয়াৰ অৰ্থনো কি হয়? বহু সংখ্যক মোৰ পেচেণ্টে সুধিয়ে থাকে যে ডক্টৰ আমি মুভিত যেনেকৈ দেখিবলৈ পাওঁ, কিতাপত যেনেকৈ পঢ়িবলৈ পাওঁ বা ফ্ৰেণ্ডছৰ পৰা যিটো নলেজ পাওঁ, সেইটোৰ পৰা আমাৰ নিজকে সদায় অসামৰ্থ্য যেন লাগে। বহু ক্ষেত্ৰত আমি পাৰ্টনাৰৰ লগত এইটোৰ কাৰণে কাজিয়াৰ সন্মুখীন হওঁ। বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ ইয়াৰ ফলত সঘনে কাজিয়া হ'ব ধৰিছে, নিজে আনহেপি থাকিবলৈ ধৰিছে। পুৰুষসকলে বহু ক্ষেত্ৰত ডিপ্ৰেশ্যনৰ সন্মুখীন হয় তাৰ ফলত, আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বহুখিনি ইয়াৰ পৰা প্ৰভাৱ পৰিবলৈ দেখিবলৈ আমি পাওঁ। চ' আমি যেতিয়া শীঘ্ৰে পতন বুলি কওঁ, যিটো ইংৰাজীত প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বুলি কয়, এইটো পুৰুষসকলে ভুগি থকা যৌন জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা হয়। প্ৰিমেচিয়ৰ ইজাকুলেশ্যনৰ অৰ্থটো কি? যেতিয়া এজন পুৰুষে যিমান সময় শাৰীৰিক সম্পৰ্ক কৰিব বিচাৰিছে তাতকৈ বহুত আগতে তেওঁৰ সমাপ্ত হৈ গৈছে বা বীৰ্যপাত হৈ গৈছে, তেতিয়া আমি তাক প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বুলি কওঁ। যে এইটো ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে দুটা পাৰ্টনাৰে বিচাৰাতকৈ আগতে হৈ গৈছে, বা মতা মানুহজনে, পুৰুষজনে যিমান সময় শাৰীৰিক সম্পৰ্ক কৰিব বিচাৰিছিলে সিমান সময়তকৈ আগতে তেওঁৰ বীৰ্যপাত হৈ গৈছে। যিটো আমি কিতাপৰ ডেফিনেশ্যন বুলি কওঁ, তেতিয়া 1 মিনিটতকৈ আগতে যদি বীৰ্যপাত হৈ যায় তেতিয়াহ'লে আমি সেইটো প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বুলি কওঁ। কিন্তু টাইমতকৈ বেছি ইম্পৰ্টেণ্টটো হৈছে যে ছেটিছফেকশ্যনটো। যেতিয়া আমি ছেটিছফেকশ্যনৰ ফালৰ পৰা চাবলৈ যাওঁ, পুৰুষসকল যদি ছেটিছফাইড নহয় বা যদি দুটা পাৰ্টনাৰ ছেটিছফাইড নহয়, তেতিয়াও সেইটোক আমি প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বুলি ধৰিব পাৰোঁ। এতিয়া শীঘ্ৰে পতনটো এটা কণ্ডিশ্যন হয় যাৰ কাৰণে আমি গোটেই চাইকেলটো বুজিব লাগিব। এই চাইকেলটো হ'ল কি, যে এইটো এটা কম্বিনেশ্যন হয় য'ত ব্ৰেইন, মাইণ্ড, বডি আৰু ৰিলেশ্যনশ্বিপ ইছ্যুজ এইকেইটা বস্তু সাধাৰণতে ইনভলভ থাকে। আৰু এই প্ৰব্লেমটো আমি এবাৰ বা দুবাৰ হ'লে এইটোক আমি শীঘ্ৰে পতন বুলি নকওঁ। এইটো যেতিয়া বাৰে বাৰে হৈ থাকিব, মাহ ধৰি ভুগি থাকিব, যাৰ ফলত আপোনাৰ বহুখিনি অসুবিধাৰ সন্মুখীন হয় পাৰ্টনাৰ হিচাপে, তেতিয়া আমি এইটো প্ৰিমেচিয়ৰ ইজাকুলেশ্যন। পোনপ্ৰথমতে আমি এই বস্তুটোলৈ ক্লিয়াৰ হ'ব লাগিব, এইটো এটা কেৰেক্টাৰৰ ফ্ল' বা দুৰ্বলতা নহয়। যিটো ইজাকুলেশ্যন বা বীৰ্যপাত বুলি কয়, এই বিষয়ে আমি জানিব লাগিব যে এইটো এটা চাইকেল হয়। এই চাইকেলটোত বহুকেইটা ফেক্টৰ ইনভলভ থাকে। ফেক্টৰবোৰৰ ভিতৰত আছে আমাৰ ব্ৰেইন, হৰমনছ, নাৰ্ভ, তেজৰ চাৰ্কুলেশ্যন, ব্লাড চাৰ্কুলেশ্যন, স্পেচিয়েলি ব্ৰেইনৰ পৰা যিবোৰ ছিগনেলছ আহে, যাৰ কাৰণে কিছুমান কেমিকেলছ লাগে, যেনেকৈ ধৰক চেৰ'টনিন ৰিলিজ হ'ব লাগে ব্ৰেইনত। ঠিক তেনেদৰে এইটো এটা ৰিফ্লেক্স হয় বা এইটো এটা চাইকেল হয়। এইটো বুজি পালেহে আমি গম পাম যে প্ৰব্লেমটো কোনটো লেভেলত হৈ আছে। এইটো ব্ৰেইনত ষ্টাৰ্ট হ'ব পাৰে, বা এইটো নাৰ্ভত প্ৰব্লেমটো থাকিব পাৰে, তেজ চলাচলত থাকিব পাৰে, বা এইটো আপোনাৰ চেৰ'টনিন লেভেল ব্ৰেইনত কম হোৱাৰ কাৰণে হ'ব পাৰে, বা অভাৰঅল ৰিলেশ্যনশ্বিপৰ ইছ্যুৰ কাৰণে হ'ব পাৰে। এতিয়া এইটো এটা যেতিয়া ৰিফ্লেক্স হয়, এই ৰিফ্লেক্সটো কিমান জল্দি আৰম্ভ হয়, কিমান দেৰিলৈকে থাকে আৰু কিমান জল্দি সমাপ্ত হয়, এইটোৰ ওপৰতে ভিত্তি কৰি আমি যিটো প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বা শীঘ্ৰে পতনটো আমি বুজিবলৈ চেষ্টা কৰোঁ। গতিকে এই গোটেই ৰিফ্লেক্সটোৰ ওপৰত ডিপেণ্ড কৰিহে পুৰুষ এজনৰ কিমান জল্দি বীৰ্যপাত হ'ব বা কিমান দেৰিকে বীৰ্যপাত হ'ব, এই বস্তুটো আমি গম পাওঁ। এতিয়া আমি জানিব লাগিব যে এইটোৰ কাৰণ কি হ'ব পাৰে। প্ৰথম আমি মষ্ট কমন কাৰণটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, যিটো হ'ল কি চাইক'লজিকেল কজ। প্ৰিমেচিয়ৰ ইজাকুলেশ্যনৰ চবতকৈ প্ৰথম আৰু চবতকৈ ডাঙৰ কণ্ডিশ্যনটো হৈছে, কাৰণটো হৈছে যে পাৰফৰ্মেঞ্চ এংজাইটি। এতিয়া পাৰফৰ্মেঞ্চ এংজাইটি মানে কি হয়? যেতিয়া পুৰুষজনৰ শাৰীৰিক সম্পৰ্ক কৰাৰ আগতে মূৰত এইটোৱে চিন্তা আহি থাকিব যে মই কিমান দেৰি শাৰীৰিক সম্পৰ্ক কৰিব পাৰিম, মই মোৰ পাৰ্টনাৰক ছেটিছফাই কৰিম। ব্ৰেইনত কনষ্টেণ্টলি এইটো থতে আহি থাকে যে মই কিমান দেৰি পাৰ্টনাৰৰ লগত শাৰীৰিক সম্পৰ্ক বা মোৰ সংগীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব পাৰিম। এই বস্তুটো যেতিয়া ব্ৰেইনত বাৰে বাৰে চলি থাকে, তেতিয়া ব্ৰেইনত এটা টেনশ্যন ক্ৰিয়েট হয়, আৰু এইটোৱে এংজাইটি এটা ক্ৰিয়েট কৰে, যাৰ ফলত কি হয় আমাৰ চাইকেলটো ষ্টাৰ্ট কৰি দিওঁ, আৰু এই চাইকেলটো ষ্টাৰ্ট হোৱাৰ লগে লগে আমাৰ শীঘ্ৰে বীৰ্যপাতো হৈ যায়।
চ' এইটো সকলোতকৈ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে প্ৰিমেচিয়ৰ ইজাকুলেশ্যনৰ। দ্বিতীয় কাৰণটো হৈছে যে অতীতৰ বেয়া এক্সপিৰিয়েঞ্চ, পাষ্টত যিকোনো এটা এক্সপিৰিয়েঞ্চ হ'ল, যিটো এক্সপিৰিয়েঞ্চৰ পৰা আমাৰ মনত বহি গ'ল যে আগতে মই যিহেতু শাৰীৰিক সম্পৰ্ক ভালকে কৰিব পৰা নাছিলো, গতিকে মই ভৱিষ্যতেও মই ভালকে কৰিব নোৱাৰিম। এইটো যেতিয়া মেমৰিত আপোনাৰ বহি যায়, তাৰ ফলত কি হয়, এটা বেয়া এক্সপিৰিয়েঞ্চ যেতিয়া হৈ গ'ল, সেই বেয়া এক্সপিৰিয়েঞ্চটোৰ ফলত মানুহজনে সঘনে আকৌ বাৰে বাৰে সেই একে ভয়টোতে থাকি যায়। তাৰ ফলত নেক্সট টাইমত যেতিয়া তেওঁ ষ্টাৰ্ট কৰে, অলৰেডি ভয়ৰ পৰা ষ্টাৰ্ট কৰাৰ লগে লগে এই ৰিফ্লেক্সটো জল্দি ষ্টাৰ্ট হৈ যায়, জল্দি সমাপ্ত হৈ যায়। বহুতো সাইকোলজিকেল কণ্ডিশ্যনছ থাকে, যিবোৰ যেনেকৈ ধৰক মানুহ এজন ষ্ট্ৰেছত আছে, ডিপ্ৰেশ্যনত আছে, এংজাইটি ডিছঅৰ্ডাৰ আছে, বা কামৰ পৰা অভাৰবাৰ্ডেন হৈ আছে। এই আটাইবোৰে এটা কাৰণ হ'ব পাৰে, যিবোৰ আণ্ডাৰলাইং কাৰণ থাকে, যিবোৰেও আপোনাৰ এই প্ৰিমেচিয়ৰ ইজাকুলেশ্যনটো কৰিব পাৰে। যদি এইটো এটা কণ্ডিশ্যন হয়, মেডিকেল কণ্ডিশ্যন এটা হয়, সাইকোলজিকেল কণ্ডিশ্যন এটা হয়, যিকোনো কণ্ডিশ্যনতে আপোনাক সদায় পাৰ্টনাৰৰ ছাপৰ্ট লাগে। যদি ৰিলেশ্যনশ্বিপত ইছ্যু চলি থাকে, ধৰক আপোনাৰ কাৰোবাৰ লগত এক্সট্ৰা মেৰাইটেল ৰিলেশ্যন চলি আছে, বা আপোনাৰ ৱাইফৰ তেনেকুৱা এটা হৈ আছে যিটো আপুনি গম পাইছে, আৰু ৱাইফে প্ৰত্যেকবাৰ শাৰীৰিক সম্পৰ্ক কৰিবলৈ আপুনি আগবঢ়াৰ সময়ত আপোনাক এনেকুৱা কিছুমান কথা কৈছে, যাৰ ফলত আপোনাৰ কনফিডেন্স লেভেল কমি গৈছে, যাৰ ফলত আপোনাৰ ভয়টো আৰু বাঢ়ি গৈছে। এইবোৰ এটা মুখ্য কাৰণ হয়। আৰু ৰিলেশ্যনশ্বিপ যেতিয়া দুজনৰ মাজত ভাল চলি নাথাকে, সেইটোৰ প্ৰথম ৰিফ্লেকশ্যনটো আমি পুৰুষৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ প্ৰিমেচিয়ৰ ইজাকুলেশ্যনৰ পৰা। এতিয়া আমি জানিব লাগিব যে এই ৰিফ্লেক্সটো ষ্টাৰ্ট যেতিয়া ব্ৰেইনৰ পৰা হয়, তো ব্ৰেইনত কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। যেনেকৈ ধৰক কিছুমান নিউৰ' ট্ৰেন্সমিটাৰ বা কেমিকেল, যেনেকুৱা চেৰ'টনিনৰ লেভেলে হওক, এই লেভেলটো যেতিয়া ব্ৰেইনত কমি যায়, তেতিয়াহ'লে এই ৰিফ্লেক্সটো জল্দি ষ্টাৰ্ট হৈ যায় আৰু আপোনাৰ শীঘ্ৰে পতন জল্দি হয়। যেতিয়া আমাৰ কিছুমান দেহত হৰমন লেভেলবোৰ খেলি মেলি হয়, যেনেকৈ ধৰক টেষ্টষ্টেৰন লেভেলে হওক, থাইৰয়ডৰ লেভেলে হওক, বা প্ৰলেক্টিন হৰমনে হওক, এনেকুৱা কিছুমান হৰমনছ থাকে যিবোৰৰ খেলি মেলিৰ ফলতো আপোনাৰ এনেকুৱা ধৰণৰ প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বা শীঘ্ৰে পতনৰ প্ৰব্লেমটো হ'ব পাৰে। যদি মেডিকেল কণ্ডিশ্যনবোৰলৈ আহোঁ, তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে যেতিয়া মানুহ এজনৰ ক্ৰনিক ডায়েবেটিছ হয় বা ক্ৰনিক ইলনেছ থাকে, ঠিক তেনেদৰে কাৰোবাৰ প্ৰষ্টেটৰ প্ৰব্লেম আছে, কাৰোবাৰ ইউৰিনাৰী ট্ৰেকৰ প্ৰব্লেম আছে, তেতিয়াও আমি দেখিবলৈ পাওঁ যে প্ৰিমেচিয়ৰ ইজাকুলেশ্যন হ'ব পাৰে। কিন্তু এতিয়া শীঘ্ৰে পতনটো দুটা ধৰণৰ থাকে। এটাটো হ'ল যে লাইফ লং, যেতিয়া আপোনাৰ যৌৱন অহাৰ পিছৰ পৰা গোটেই জীৱন এই প্ৰব্লেমটো হৈ আছে, তেতিয়াহ'লে এইটোক আমি লাইফ লং বুলি কওঁ। আৰু কিছুমানৰ ক্ষেত্ৰত একুৱাৰ্ড থাকে, যেনেকৈ ধৰক প্ৰথম অৱস্থাত এইটো প্ৰব্লেম নাছিলে, এনেকুৱা অসুবিধা একো নাছিলে, কিন্তু পিছত যেতিয়া তেওঁৰ বিয়া হ'বলৈ কিছু বছৰ পাৰ হৈ গ'ল, তাৰ পিছৰ পৰা এনেকুৱা ধৰণৰ প্ৰিমেচিয়ৰ ইজাকুলেশ্যন বা শীঘ্ৰে পতনৰ প্ৰব্লেমটো দেখিবলৈ পাওঁ। যিখিনি কণ্ডিশ্যন আপোনাৰ ধৰক একুৱাৰ্ড থাকে বা পিছত হোৱা দেখিবলৈ পোৱা যায়, সেই কণ্ডিশ্যনবোৰৰ ক্ষেত্ৰত আমি এই ৰিলেশ্যনশ্বিপ ইছ্যুজ, পাৰফৰ্মেঞ্চ এংজাইটি, আণ্ডাৰলাইং সাইকোলজিকেল কণ্ডিশ্যনছ, এইবোৰ কাৰণতে আমি প্ৰিমেচিয়ৰ ইজাকুলেশ্যনটো দেখিবলৈ পাওঁ। এতিয়া কথাটো হ'ল যে আপুনি আপোনাৰ অসুবিধাটো কোনটো ধৰণৰ হৈ আছে কেনেকৈ বুজি পাব। নিজে কিমান মিনিট আপুনি লাষ্ট কৰিব পাৰে বা কিমান মিনিটত আপোনাৰ বীৰ্যপাত হৈ যায়, সেইটো সোধাতকৈ আগতে আপুনি নিজক এইকেইটা প্ৰশ্ন সুধিব। প্ৰথম প্ৰশ্নটো হৈছে যে মই কি শাৰীৰিক সম্পৰ্ক কৰিবই নোৱাৰো, নে শাৰীৰিক সম্পৰ্ক কৰাৰ আৰম্ভণিতে মোৰ বীৰ্যপাত হৈ যায়, প্ৰথম প্ৰশ্ন। দ্বিতীয়তে, মোৰ এই প্ৰব্লেমটো গোটেই জীৱন চলি আহি আছে নে নতুনকৈ আৰম্ভ হ'ব ধৰিছে। মই অনবৰতে খঙত, ফ্ৰাষ্ট্ৰেশ্যনত, ভয়ত আৰু এংজাইটিত থাকোঁ নেকি এই প্ৰব্লেমটোৰ কাৰণে। চতুৰ্থতে, এইটো প্ৰশ্ন সুধিব যে মোৰ এই কণ্ডিশ্যনটো অকল এজন মানুহৰ লগত হৈ আছে, নে মোৰ যেতিয়াই মই শাৰীৰিক সম্পৰ্ক কৰোঁ তেতিয়াই মোৰ এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হওঁ মই। আৰু এইবোৰৰ লগত কিবা এনভাইৰনমেণ্ট বা পৰিৱেশৰ কিবা ছিটুৱেশ্যনৰ সম্পৰ্ক আছে নেকি। যদি আছে, সেইটো আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰক। যে মই যেতিয়া ভয়ত থাকোঁ তেতিয়া মোৰ এই প্ৰব্লেমটো হয় নেকি, মই যেতিয়া কামত বেছি ষ্ট্ৰেছ লওঁ বা টোপনি ক্ষতি কৰোঁ তেতিয়া মোৰ এই প্ৰব্লেমটো হয় নেকি। এনেকৈ প্ৰশ্নকেইটা আপুনি সজাই লওক আৰু তাৰ উত্তৰ নিজকে দিবলৈ চেষ্টা কৰক। আৰু যদি দেখিছে যে এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি নিজে দিব পৰা নাই, তেতিয়া আপুনি ডক্তৰৰ পৰামৰ্শ লওক, যে এই প্ৰব্লেমটো বুজিবৰ কাৰণে যে আপোনাৰ হৈ কি আছে আৰু কোনটো বস্তুৱে আপোনাৰ এইখিনি ট্ৰিগাৰ কৰিছে বা আৰম্ভণি। এতিয়া আপুনি জানিব লাগিব যে কেতিয়া আপুনি সহায়ৰ কাৰণে আগবাঢ়িব লাগিব। যদিহে আপোনাৰ এই অসুবিধাটোৰ কাৰণে আপোনাৰ আত্মসন্মান কমি যোৱা যেন লাগিছে, আপুনি মনত নিজকে ভুক্তভোগী যেন লাগে, ভয় লাগি থাকে, আপোনাৰ ৰিলেশ্যনশ্বিপত এফেক্ট হৈছে, আপুনি এই কথাটোৱে বাৰে বাৰে চিন্তা কৰি থাকে, আপুনি নিজে ছেটিছফাইড হ'ব নোৱাৰে নিজৰ শাৰীৰিক সম্পৰ্কক লৈ, বা আপুনি পাৰ্টনাৰক ছেটিছফাই কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি প্ৰফেশ্যনেলৰ ওচৰত হেল্প বিচাৰি যাব লাগে। এতিয়া আপুনিও যদি মই কোৱা কথাখিনিৰ লগত ৰিলেট কৰিব পাৰিছে, এটা কথা মনত ৰাখিব, আপুনি অকলে ভুগি থকা নাই। এইটো প্ৰব্লেম বহুখিনি মতা মানুহে ফেচ কৰি আহিছে, কিন্তু নিজৰ ইনফৰমেশ্যনবোৰ আমি যেতিয়া শুদ্ধভাৱে নাপাওঁ, এই ইনফৰমেশ্যনখিনি আমি যেতিয়া শ্বেয়াৰ কৰিবলৈ লাজ পাওঁ, এই
যেতিয়া আমি এইটোক নিজৰ দুৰ্বলতা বুলি ধৰি লওঁ তেতিয়াহ'লেহে আমি দেখিবলৈ পাওঁ যে আমি সহায়ৰ কাৰণে আগবাঢ়িব নোৱাৰো আৰু সহায়ৰ কাৰণে আগবাঢ়িব নোৱাৰাৰ ফলত মানুহ অধিকাংশ পুৰুষে এই প্ৰব্লেমটোৰ কাৰণে ডিপ্ৰেশ্যনত ভুগি থাকে, ইৰিটেটেড হৈ থাকে, ফেমিলিৰ লগত ৰিলেশ্যন বেয়া কৰে, পাৰ্টনাৰৰ লগত ৰিলেশ্যন বেয়া হয়, মাদক দ্ৰব্যৰ আসক্তিৰ ফালে বেছিকে গৈ পৰে। তো গতিকে এইটো এটা ট্ৰিটেবল কণ্ডিশ্যন হয়, যিটোত আপুনি এটা কথা মনত ৰাখিব লাগিব, যদি আপুনি বুজি পায় কণ্ডিশ্যনটো কোনটো কাৰণত হৈ আছে তেতিয়াহ'লে ট্ৰিট কৰাটো বহুখিনি ইজি হৈ পৰে।